পুহ আৰু মাঘ মাহৰ দুমাহীৰ দিনা মাঘ বিহু উদযাপন কৰা হয়। সেই সময়ত গাঁৱৰ ৰাইজে খেতি চপাই ভঁৰাল উপচাই ৰাখে আৰু সকলো বস্তুৰে উভৈনদী হৈ থাকে আৰু মাঘ বিহুত বিভিন্ন ধৰণৰ পিঠাপনা জা জলপানো তৈয়াৰ কৰা হয়। সেয়ে মাঘ বিহুক ভোগালী বিহু বুলিও জনা যায়। অসমীয়াই উদযাপন কৰা ভোগালী বিহু গৰুধৰীয়াবাসীয়েও পালন কৰে উলহ মালহেৰে। অৱশ্যে অন্যান্য ঠাইৰ লগত গৰুধৰীয়াৰ ভোগালী বিহুৰ কিছু বৈসাদৃশ্যও মন কৰিবলগীয়া। সাধাৰণতে ভোগালী বিহুত অন্যান্য ঠাইত উৰুকাৰ নিশা ভোজ ভাত খোৱাৰ পৰিৱৰ্তে গৰুধৰীয়াত প্ৰথম মাঘৰ দিনাহে ভোজ ভাত খোৱা হয়। ভোগালী বিহুলৈ 15-20 দিনমান থকাৰ আগতেই গাঁৱৰ ডেকাহঁতে কাষৰীয়া হাবিৰ পৰা খৰি কাটি আনি মেজি বনাবৰ উদ্দেশ্যে পথাৰৰ নিৰ্দিষ্ট ঠাইত পোতায় আৰু সেই ঠাইতে এটি ভেলাঘৰ নিৰ্মাণ কৰা হয়। উৰুকাৰ আগদিনাৰ পৰাই ডেকাহঁতে মেজি বনোৱা আৰম্ভ কৰে। উৰুকাৰ দিনা ঘৰৰ বাৰীত থকা মূল্যৱান গছবোৰ খেৰেৰে ৰছী বনাই বান্ধে। এনে কৰিলে বতাহ ধুমুহাত গছবোৰ নাভাঙে বুলি জনবিশ্বাস আছে। ইফালে উৰুকাৰ গধূলি প্ৰতি ঘৰতে ভোগালীৰ জা জলপান তৈয়াৰ কৰাত ব্যস্ত হৈ পৰে গৃহিণীসকল। চুঙা চাউল, তিল পিঠা, ঘিলা পিঠা আদি বনাই ৰাতি দুপৰলৈকে। গাঁৱৰ ডেকাহঁতে উৰুকাৰ নিশাটো ভেলাঘৰত পৰ দি দুকমুকালিতে মেজি জ্বলায়। গাঁৱৰ সৰুৰ পৰা ডাঙৰলৈ মানুহবোৰ এন্ধাৰতে উঠি মেজিৰ জুইৰ লয়। মেজি জ্বলি শেষ হোৱাৰ পাছৰ পৰাই ভোজ ভাত খাবৰ বাবে ৰাইজে যোজা চলায়। গাঁওখনৰ প্ৰতি ঘৰৰ পৰা শাক পাচলি, চাউল আদি সংগ্ৰহ কৰা হয়। সেইদিনা পুৱা গাঁওখনৰ প্ৰতি ঘৰতে পিঠাপনা, চুঙা চাউল আদি খাবলৈ প্ৰস্তুতি চলোৱা হয়। গাঁৱৰ মহিলাসকলে পাণ তামোলৰ টোপোলা এটা আৰু মাহ প্ৰসাদৰ খৰাহী একোটা লৈ পথাৰৰ ভেলাঘৰলৈ যায়। সৰুতেই কিছুমান ৰোগত আক্ৰান্ত ল'ৰা-ছোৱালীক গৰখীয়াৰ ওচৰত সামাজিক নীতি অনুসাৰে গতাই বা বিক্ৰী কৰি ৰখা হয়। তেনেবোৰ পৰিয়ালৰ পৰা মাঘৰ বিহুৰ ভোজলৈ এখন হাঁহ বা মাছৰ ভাৰ নিয়াৰ পৰম্পৰা আছে। গাঁৱৰ ৰান্ধনীসকল ভোজ ভাত ৰন্ধাত ব্যস্ত হৈ পৰে। কিছুমানে হাঁহৰ মাংস, কিছুমানে মাছ কাটি আনে। গাভৰুহঁতে শাক পাচলি কাটি গাঁৱৰ বোৱাৰীসকলে মাহ প্ৰসাদৰ কেঁচা সকাম খায়। সমান্তৰালভাৱে গাঁৱৰ ৰাইজে বিভিন্ন ৰং ধেমালিও কৰা দেখা যায়। আবেলিলৈ গাঁৱৰ সমূহ ৰাইজ একত্ৰিত হৈ ভোজ ভাত খায়। গৰুধৰীয়াৰ সমূহ ৰাইজ মাঘ বিহুৰ এই দিনটোত একেলগ হৈ এই ভোজ খায়। ঘৰৰ বাহিৰত চাকৰি, ব্যৱসায় আদি কৰা সকলেও মাঘ বিহুত ঘৰলৈ আহি এই প্ৰীতিৰ ভোজত অংশ লয়। ইয়াৰ দ্বাৰা গাঁওখনৰ ৰাইজৰ একতাৰ এনাজৰীডাল অধিক কটকটীয়া ৰূপত প্ৰকট হৈ পৰে।